সমিতি মানুহে মানে মোক সৰু ল'ৰা ছোৱালী বুলি ভাবিছে সমিতিটো বাদে দিয়ক সৰু সৰু পোৱালীবিলাকে কেকেটাক মাতিছে ছাৰ কেকে ছাৰ কেকে ছাৰ আৰু মোক মাতিছে কেনে জানে ঐ মোহন মোক কিন্তু সঁচা পেলাই বেয়া নহয় মোৰ চুত উঠিছে কিন্তু বোলে এইটো কি ব্যৱহাৰ আকৌ আৰু কেকেটা ছাৰ ছাৰ এতিয়া গান গাই থাকোঁতে চবেই এনেকৈ হাত চবেই মাৰিছে বৰমাই এইটো দিছে মই গান গাই সেইকাৰণে ৰৈ দিলোঁ মই বৰমাই কিয় আকৌ হাত চাপৰি বজাবলৈকে মূৰ দুপিয়াই আছে বোলো মূৰে খলাগি গৈছে নে এই গানটো নহয় বৰমাই টোপনিয়াই আছে এনেকৈ থাকে আৰু আগৰজনী মূৰত খটৰকৈ মাৰক বিহু ওলাই যাব আৰু অ পৰ্বতে পৰ্বতে বগাব পাৰোঁ মই পৰ্বতে পৰ্বতে বগাব পাৰোঁ মই লতাহানো বগাবলৈ টান জুদিঙা হাতীকো বলাব পাৰোঁ মই জুদিঙা হাতীকো বলাব পাৰোঁ মই তোমাহানো বলাবলৈ টান থেংক ইউ আপোনালোককে মাজতে মই কথা এটা আচলতে অনুষ্ঠানৰ আৰম্ভণিতে ক'ব লাগিছিল মই ক'বলৈ একদম পাহৰিলোঁ বেয়া নাপাব খালি কথাটো এনেকুৱা আমাৰ অনুষ্ঠানটো এই যে চাবলৈ আপোনালোক আহিছে প্ৰথমটো ধন্যবাদ আপোনালোকৰ যদি কাৰোবাৰ বিহু বুলি ধৰক ঘূৰা ফুৰা বা খোৱা বোৱাবিলাক অলপ এনেও আমাৰ বেছিকৈ হয়তো যদি কাৰোবাৰ পেট আদি বেয়া হৈ আছে মোৰ অনুষ্ঠানটো নেচাব আঁতৰি থকা ভাল এইটো আমি কৈ দিয়াটো ভাল বুলি মই ভাবিছোঁ কাৰণ কিবা কথা ধৰক এতিয়া আপোনালোকে হাঁহিছে ইমান ধুনীয়া লাগিছে আমাৰো ইয়াৰ পৰা দেখি পেলাই মানে পেট বেয়া হৈ থাকিলে সেইকাৰণে চাব নালাগে কিবা কথাত ধৰি ল'লোঁ আমাৰ কথাত হাঁহি উঠি যাব পেট বেয়া হ'ব লাগিব হাঁহি মুখেৰে ওলাব লাগে বেলেগ ফালে ওলালে পিছত আমাৰ বদনাম হ'ব গতিকে আঁতৰি থাকিব আৰু অনুৰোধ কৰিছোঁ হাঁহিলে এনেকৈ বেছি হালি কৰি নাহাঁহিব জেগাতে হাঁহিবলৈ চেষ্টা কৰোঁ একদম ধন্যবাদ আৰু চবতকৈ ভাল লাগে এইটো কাৰণে বেহাৰবাৰী আউটপোষ্টখনটো 13 বছৰমান হৈ গ'ল আমি ইমান দিন কৰি আছোঁ সেই একেটা ঘৰৰ ভিতৰতে কৰি থকা অৰ্থতে আমিতো চলি আছোঁ বাৰু তাৰ দ্বাৰা আমাৰ পৰিয়াল আমি পোহপাল দিওঁ সেইখিনি আছেই আপোনালোকৰ মৰম আশীৰ্বাদে আমাকো জীয়াই ৰাখে তাতকৈ ডাঙৰ কথাটো হৈছে যে বহুত পেচেণ্টে চায় বেহাৰবাৰী আউটপোষ্ট তেখেতসকলে এটেণ্ডেঞ্চে চায় ক'ৰবাত লগ পালে আমাক কয় যে দেউতা বা মা এনেকৈ আমি যেতিয়া GMCত আছিলোঁ ক'ৰবাত আছিলোঁ তেতিয়া সেইখিনি টাইম বৰ লাগে সেইখনেই চাই থাকোঁ আকৌ সৰু ল'ৰা ছোৱালীবিলাকেও খুব চায় আৰু ডেকা ল'ৰাই চোৱা চিৰিয়েল চাগে বেহাৰবাৰী আউটপোষ্টে হয়নে অঁ এতিয়া এইবোৰ একদম থেংক ইউ এই কথাবোৰৰ কাৰণে আঁতৰি আহিব নোৱাৰা আছিলে আমি ভাবোঁ যে যদি আমাৰ কিবা দুই এটা কথাত আপোনালোকৰ টেনশ্যন অকণমান হ'লেও কমি যায় আমিনো কি কৰিব পাৰোঁ সাধাৰণ নৰমনিছে অকণমান সেইটোৱে আশীৰ্বাদ বুলি ভাবোঁ বিহু এনে পূজা এই বজাৰ আদি হৈছেতো চাগে ন সৰুকৈ হ'লেও নিয়মটো এইবাৰ অকণমান বিহুটো সেমেকা দাদা নথকাৰ কাৰণে চবৰে হৈছে তাৰ মাজতো আমাৰ পৰম্পৰা ৰক্ষা কৰি চোলা কাপোৰ এনেকুৱা কিনা হয় যে মোৰ বিহুৰ দিনাই মই বজাৰ কৰিবলৈ যাওঁতে ঘৈণীয়ে ক'লে বোলে হেৰি তুমি যোৱা যদি আৰু মালৈ চাদৰ আনিবা মই বোলো ঠিকে আছে লৈ আহিম দিয়া লিখি দিয়া নহ'লে পাহৰি থাকিম তাই কাগজত টুকুৰা এটা লিখি দিছে আৰু মোৰ অৰিজিনেলজনীৰ কথা কৈছোঁ দুজনী নহয় জানো মোৰ মণি তাইক আনিব পৰা নাই যে সেইকাৰণে মণি এটাকে পিন্ধি আহিছে কাগজৰ টুকুৰা এটা লিখি দিছে বোলে মালৈ চাদৰ আনিবা বজাৰলৈ গ'লোঁ আমাৰ মোৰতো নগাঁওহে অৰিজিনেল নগাঁও কাপোৰৰ দোকানত গৈ কৈছোঁ এই চাদৰখন দিয়কচোন সিহঁতে পঢ়ি চাদৰবিলাক এনেকৈ ব্ৰেণ্ডবিলাক থাকে যে উলিয়াই আছে কৈছে এইটো ব্ৰেণ্ডৰতো একো তেনেকুৱা আমি চাদৰ পোৱা নাই কটনৰ আহিছে কিবা নুনি পাটৰ আহিছে বেলেগ দেখুৱাইছে কিন্তু মালৈ চাদৰ বুলিতো একো চাদৰ নাই মইতো আকৌ ঘৰ পালোহি তাই ক'লে তেওঁ ক'লে বোলে এইটো কি কাম কৰিলা তুমি বিহুৰ দিনা দিলোহেঁতেন মাক তুমি কিয় নানিলা মই বোলে এইটো কি ব্ৰেণ্ড দিলা তুমি তেনেকুৱা দেখোন চাদৰে নাই মালৈ চাদৰ বোলে মালৈ চাদৰ বুলি ব্ৰেণ্ডৰ কথা কোৱা নাই নহয় মালৈ চাদৰ এখন আনিবলৈ দিছে মই পঢ়ি আছোঁ মালৈ চাদৰ বোলে আও হৰি সুধিব খুজিছোঁ তৰালি কোন হ'ব তোমাৰ লগৰী কোনে পাব অন্তৰত ঠাই আমাৰ মোহনটো কিন্তু আগতকৈ ধুনীয়া হ'ল হয় নাই ইয়াক আকৌ এনেকৈ অনুৰোধ কৰি আনিব লাগে নহ'লে সি নকৰে
কেকেইটাক ভাল লাগিছেনে দেখিবলৈ ভাল লাগিছেনে এইটো আচলতে হেৰিৰ কাৰণেহে অনা হৈছিল পৰ্দাৰ কাৰণেহে অঁ অঁ মই চিলাই ল'লোঁ এতিয়া পিছফালে টানি টানি এনেকৈ মিলাই থাকিব লাগে একে আপুনি কেকেইটা একদম গোটেই কেকেইটা মানুহটো চাওকচোন কেনেকুৱা লাগিছে ক্ষীণ নহয় অ' ক্ষীণ এইবিলাক মণি চিন্তাতে ক্ষীণাইছোঁ ক্ষীণ লগা নাই গোটেইটো বিহু তিল পিঠাটোৱে আৰু তলত বগা মাজৰ চোৱা হাতে চাতে ক'লা এয়া বগা হ'লেও এয়া হয় ছাৰ হাঁহিছে চাগে বৌয়ে কৈছে অঁ হয় হয় বুলি গঢ়টো মৰম লগা হয় নাই গঢ়টো মৰম লগা হয় নাই মোৰ নহয় নেকি বেয়া নেকি দেখিবলৈ এই চা কিমান ছাপোৰ্ট দিছে নহয় বুলি কয় আও হা শুনা নাই এতিয়া আপোনালোকে বেহৰবাৰী চাই আছেনে চাই আছে অঁ এতিয়াও চাই আছেনে এতিয়াচোন ফাংচনে চাই আছে আমাৰ দাদা এই কাৰ হাৰ্ট ইমান ইমান দুৰ্বল হেৰৌ ওপৰলৈ উঠি আহিলে তোৰ হাৰ্ট এইটো সন্মুখতে উঠি আছে নালাগে তোমাৰ হাৰ্ট ইয়াত ওলমি আছে এতিয়া শুনক বেহৰবাৰীখন যে এতিয়া আপোনালোকে মই বেহৰবাৰী কৰা পেলাই মোহনটোতো ভাল পায় হয়নে নহয় আৰু অঁ ভাল পায় কওক নাই বোলো অকণ ছাইডলৈ যাম ময়ো ৰওঁ এতিয়া মানে মোৰ প্ৰব্লেমটো কি হ'ল গম পায়নে এতিয়া সিদ্ধাৰ্থ দাই যেতিয়া কে ছাৰ ৰোল কৰে এতিয়া সিদ্ধাৰ্থ দা যোনে দেখে ডেকা ল'ৰাসকলে হওক চবে কে ছাৰ ভালনে গহীনভাৱে মাতে আৰু অসমত মই এনেকুৱা এটা এক্টিং কৰিলোঁ বিশ্বাস কৰি আপোনালোকে ইয়াৰ অনুভৱ এটা কৈ দিওঁ মই যেতিয়া গাড়ীৰ পৰা নামিছোঁ সকলো ল'ৰা ছোৱালী আছে আমাৰ জ্যেষ্ঠসকল আছে চবেই কে ছাৰ ইমান ধুনীয়াকৈ আদৰি আনিছে এতিয়া সমিতি মানুহে মানে মোক সৰু ল'ৰা ছোৱালী বুলি ভাবিছে সমিতিটো বাদে দিয়ক সৰু সৰু পোৱালীবিলাকে কেকেইটাক মাতিছে ছাৰ কে ছাৰ আৰু মোক মাতিছে কেনে জানে ঐ মোহন মোক কিন্তু সঁচা পেলাই বেয়া নহয় মোৰ চুত উঠিছে কিন্তু বোলে এইটো কি ব্যৱহাৰ হ'ল কেকেইটা ছাৰ ঐ মোহন ষ্টেজৰ বেক চাইডলৈকে একদম ঐ মোহন এনে মাতিছোঁ মইতো মাথা বেয়া হৈ গৈছোঁ বোলে কি হ'ল কেৰেক্টাৰটোহে মন গৈছে সিহঁতে বুজি নাপায় বৰ গম পাওঁ কিয় এনেকৈ মানিছে দুটাক খালি উল্টাই মই ক'লোঁ কি হ'ল মই বোলে সিহঁতে ভয় খাব বোলে তেহেঁতে আকৌ শিলগুটিলৈ গৈ থাকি নাই কিন্তু হয় মই এনেকৈ কথা ক'লে ভাল লাগে জানো নালাগে হয়নে এনেকুৱা এটা এক্টিং কৰিছোঁ আপোনালোকে কওকচোন অসমৰ ভিতৰত চোকা ল'ৰাটোৰ নাম জানেনে অসমৰ ভিতৰত চোকা ল'ৰাৰ নাম অসমৰ ভিতৰত চোকা ল'ৰাটো মোহন একদম কাতিমহীয়া কুকুৰৰ নিচিনা চোকা মই জুই তুমি খাৰ অসমৰ ভিতৰত চোকা ল'ৰাটোৰ নাম এই দুটাই কৈছে মোহন কিন্তু এতিয়া ৰাইজে ক'ব সময় অসমৰ ভিতৰত গাধ ল'ৰাটোৰ নাম কওকচোন কি এইষা আকৌ কি কথা ক'লে এতিয়া মই লাজ পাব লাগে নে অহংকাৰ কৰিব লাগে এনেকুৱা এটা এক্টিং কৰিলোঁ ঈশ্বৰৰ কৃপাত অসমৰ ভিতৰত সকলোৱে মোহনক স্মাৰ্ট হোৱাটো কোনেও নিবিচাৰে হয় নহয় মোহন সদায় এলৈ হৈ থকাটো বিচাৰে আৰু মোহন চাগে অসমৰ গোটেই অভিভাৱকে ৰাইজে বিচাৰিলে মোহন সদায় এলৈ হৈ থাকিব এতিয়া সিদ্ধাৰ্থ দাহঁতে ইমান ধুনীয়াকৈ ভাষণ দিয়া চবে ইমান ধুনীয়াকৈ শুনে মই এনেকৈ শুনিলে ৰাইজে একো হাত চাপৰি নবজায় নহয় কিন্তু মই যদি কওঁ বেঙেনা দিছোঁ যে আছা আজি মোহনক গোৱালপাৰালৈ মাতি আনি আকৌ বেঙেনা দিবলৈ ওলাইছে আই বেঙেনা বেঙেনি নচলিব মোহন দিয়ে এতিয়া ডেণ্ডাছ হৈ গৈছে ডেণ্ডাছ তাৰ মাকে দিয়েকে বাপেকে পিতেকে ইয়াত বিহু বুলিতো আপোনালোকে আকৌ দি দিছে মই দিছে আপোনালোকে সকলোৰে কাৰণে যে ইয়াত কি মস্তি লাগিছে ৰে ই আইতাকে দাঁত ওলাই গৈছে কিন্তু সঁচাকৈ খুব ভাল লাগে দে এনেকৈ হাঁহি দিলে আমাৰো বিৰাট হাত পৰি যায় মনটো আৰু চবতকৈ বেছি ভাল লাগে কোনে হাঁহিলে জানে আপোনালোকে হাঁহিলেতো ভাল লাগেই কিন্তু যিখিনি আমাৰ নিচিনা মোৰ নিচিনা মানে বিয়া পতা মানুহখিনিয়ে যে হাঁহি দিয়ে বেলেগ ভাল লাগে মনটো বিয়া পতা ডেকা মানে পুৰুষসকলে হাঁহি দিলে বহুত শান্তি পাওঁ কাৰণ ঘৰত বা হাঁহিব পাৰে নে নোৱাৰে নে ন ইয়াত ইমান ধুনীয়াকৈ হাঁহিছে এটা কথা কওকচোন বাৰু আপোনালোকে ঘৈণীয়েকবিলাকৰ অন্তৰ বহল নে গিৰিয়েকবিলাকৰ অন্তৰ বহল কওকচোন কোনে ক'ব কাৰ অন্তৰ বহল কওকচোন মহিলাসকলে ঘৈণীয়েকৰ নে গিৰিয়েকৰ অন্তৰ বহল মই কৈ দিওঁ আকৌ আপোনালোকে বেয়া পাই নাযাব ঘৈণীয়েকতকৈ গিৰিয়েকৰ অন্তৰ সদায় বহল আছোনে পুৰুষসকলৰ লগত মই